হেল্ল' এভৰিৱান, ৱেলকাম টু মাই হিউজ চেনেল। আপোনালোক নিশ্চয় ভালে কুশলে আছে নহয়নে? ভালেৰে থাকক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। আজি মই মোৰ ভিডিঅ'ত এই এজোপা টিলিঙা ফুল, ৰঙা টিলিঙা, কোনোবাই জবা ফুল বুলিও কয়, মই চুলিত কেনেকৈ চুলি একোচা ধুনীয়া ঘন কোলা মজবুত কৰিব পাৰে তাকে মই দেখুৱাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টি পূৰাকৈ চাব, তেতিয়া কথাটো গম পাব। এজোপা কিমান ধুনীয়া টিলিঙা গছ দেখিছেনে? এয়া চাওকচোন, মই এয়া ফুল আনি লৈছোঁ। এই জবা ফুলৰ পাত আনিছোঁ আৰু এয়া ৰঙা জবা আনিছোঁ আৰু লগতে দুডালমান নিম দেখিছেনে? এনেকুৱা কুমলীয়া নিম পাত আনিছোঁ আৰু এটা এয়া নাৰিকল তেল। আপোনালোকে যিকোনো নাৰিকল তেল ল'ব পাৰে, মই এইটো নাৰিকল তেল ব্যৱহাৰ কৰোঁ, সেইকাৰণে এইটোকে লৈছোঁ। এনেকুৱা টিঙৰ নাৰিকল তেলো আপোনালোকে ল'ব পাৰে, এইটো বহুত। আৰু এয়া এটা কেপচুল লৈছোঁ, এইটো বহুত ধুনীয়া প্ৰমাণিত। এইটো আপোনালোকে যদি এইটো কৰি চাই নহয়, কৰিলে আপোনালোকে এমাহতে আপোনালোকে ইয়াৰ ৰিজাল্ট পাব। আৰু সপ্তাহত দুবাৰকৈ হেৰি কৰিব লাগিব, ঘঁহিব লাগিব চুলি কোচাত, তেতিয়া আপোনালোকে নিশ্চয় ইয়াৰ ফল পাব। আৰু এতিয়া মই এয়া দেখিছে নহয়, এই এনেকৈ পাহিকেইটা গুচাই লৈছোঁ আৰু এই গোটেই এই মাজৰ ৰেণুডাল পেলাই দিব লাগে। এনেকৈ এপাহিকৈ এনেকৈ কৰি লৈছোঁ। এই জবা ফুলৰ পাতৰ এইটো বহুত ভাল, চুলি ঘন কৰে, কোলা কৰে, কিচকিচিয়া কৰে আৰু লহপহকৈ বহায় আৰু চুলি গুৰিটো বহুত মজবুত কৰে। এয়া চাওকচোন, এনেকৈ আপোনালোকে পাহিটো এনেকৈ এৰুৱাই ল'ব। দেখিছে নহয়, মই যেনেকৈ কৰোঁ তেনেকৈ আপোনালোকে কৰি চাবচোন, নিশ্চয় ইয়াত ফল পাব। এতিয়া মই এয়া গোটেইখিনি এনেকৈ কাটি ল'ম। নিমপাতখিনি যে দিছোঁ, নিমপাতখিনি চুলিৰ গুৰিবিলাক খজুৱাই যে কেতিয়াবা, সেই চুলিৰ খজুলিটো গুৰিত নহ'বৰ কাৰণে নিমপাতটো দিব লাগে। নিমপাততো বহুত গুণ আছে নহয়। এনেকৈ মিহি মিহিকৈ কাটি ল'ব লাগে, ফুলখিনিও কাটিব লাগে আৰু এই পাতখিনিও মিহি মিহিকৈ কাটি ল'ব লাগে। তাৰপাছতে এতিয়া মই ইয়াৰ পাত লৈছোঁ। পাত মই বেছি নাই লোৱা, এই 5 কিলোমান পাত লৈছোঁ। 5 কিলোমান পাতেই হৈ যায়। আৰু এই নিমপাত মই 3ডালমান ঠাৰিত লৈছোঁ। পাত অন্তত 20-25 কিলোমান আছে চাগে নিমপাত। এনেকৈ কৰি এতিয়া মই এনেকুৱা এটা গিলাচ লৈছোঁ। এনেকৈ এটা গিলাচ লৈছোঁ। মই আগতীয়াকৈ তেলটো উলিয়াই লৈছোঁ, এনেই আপোনালোকক দেখুৱাইছোঁহে। এনেকৈ সৰু এটা গিলাচত এগিলাচ তেল ল'লেই হ'ব, বা আপোনালোকৰ সৰু কাপ এটাত ল'লেই হ'ব। এতিয়া এনেকৈ এয়া দেখিছে নহয়, এই চচখনতে মই এয়া গৰম কৰিছোঁ তেলটো। আপোনালোকে ভালদৰে চাই যাব কেনেকৈ কৰিছোঁ। এই তেলটো যেতিয়া অকণমান গৰম হ'ব, গৰম হোৱাৰ লগে লগে ইয়াত এয়া ফুল পাত, নিম পাত, জবা ফুলৰ পাতখিনি, ফুলখিনি, সকলোখিনি ইয়াত এনেকৈ দি লৈছোঁ। দি পিনি এইটো অলপ সিজিব লাগিব অকণমান, বৰ বেছিকৈও সিজিব নালাগে। সিজিলে ইয়াৰ ৰসটো ওলাব লাগিব। ৰসটো ওলালেহে কামত দিব। নাৰিকল তেলতে ভাজি লৈছোঁ দেই। আপোনালোকে যিকোনো নাৰিকল তেল ল'ব পাৰে, টেমাও ল'ব পাৰে, এনেকুৱা মই দেখুওৱা নিচিনা তেনেকুৱাও ল'ব পাৰে। এতিয়া ইয়াৰ চাওকচোন, ইয়াৰ কেনেকৈ ধুনীয়াকৈ ইয়াৰ ৰংটো ওলাইছে। ইয়াৰ ফুলৰে পাতৰে ৰংটো ওলাই গৈছে। এতিয়া এনেকৈ মই চেকনিতে চাকি লৈছোঁ। এনেকৈ আপোনালোকে চাকি ল'ব। এইটো আপোনালোকে বনাই ৰাখি দিবও পাৰে। সৰহকৈ অলপমান বনাই লৈ পিনি, সদায় এনেকৈ বনাই থাকিবলৈ অসুবিধা হ'লে সৰহকৈ অলপ বনাই পিনি ৰাখি দিবও পাৰে, একো বেয়া নহয়। তেলটোতো পগোৱা হয় ন, ভালহে হৈ থাকে বাৰু দিন হ'লে। এনেকৈ আপোনালোকে চাই লওক, ইমান ধুনীয়া কালাৰ ওলাইছে দেখিছেনে? পাতৰে ফুলৰে মিলি পিনি।
পাত এখিলা পৰি গৈছে, এইটো আঁতৰাই লৈছোঁ। দেখিছেনে বাৰু এতিয়া কিমান ধুনীয়া তেলখিনি ওলাইছে আছে, কালাৰটোৱে কি মৰম লগা। এইখিনি তেল মোৰ এদিনৰ কাৰণে হ'ব আৰু এই কেপচুলটো ইয়াতে মিহলাই দিব লাগিব। এতিয়া আপোনালোকে এনেকৈ চাওক, মই দেখুওৱাৰ আগতে চুলি গুৰিত এনেকৈ সানিব লাগিব। চুলি গুৰিয়ে গুৰিয়ে মেলি এনেকৈ সানিব লাগিব। আপোনালোকে কৰি চাব। আজিলৈ মই আপোনালোকক এয়াকে দেখুৱাই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। বাই।